কৰিবলৈ কোনে কেনেকৈ উৎসাহিত কৰে প্ৰত্যেকটো কথা খুব সুন্দৰকৈ কৈ গৈছে। তথাপিতো মই কিছুমান কথা আপোনালোকক জনাব বিচাৰিছোঁ যিখিনি আমি প্ৰেক্টিকেল লাইফত পাওঁ বা আইনৰ তেনেকুৱা কিছুমান আইনৰ কিছুমান ধাৰা আছে য'ত যেনেকৈ কিবিলাক ড্ৰাগছ সেৱন কৰিলে কেনেধৰণৰ পানিছমেণ্ট হয়, কোনবিলাক মোক ড্ৰাগছ বুলি কয়, এই কথাবিলাক অলপ আপোনালোকক কৈ যাব বিচাৰিছোঁ। আপুনি ড্ৰাগছ দেখিছেনে নাই? ড্ৰাগছ দেখিছেনে নাই? কোনো নাই দেখা? এইটোতো চবেই মিছা কথা কৈছে। কফ চিৰাপ খাইছে? মই ভাষণ ষ্টাইলত ক'ব বিচাৰোঁ না, মই জানিবৰ কাৰণে কৈ আছোঁ। কফ চিৰাপ খাইছে? কেতিয়াবা কফ চিৰাপ খায় কাহ হ'লে? হা? এটা কথা মনত ৰাখিব, আজিৰ পৰা কোনো যাতে কফ চিৰাপ উইদাউট প্ৰেছক্ৰিপশ্যন নিকিনে। বুজি পালেনে? কফ চিৰাপটো এক প্ৰকাৰৰ ড্ৰাগছত পৰে। তাত কোডেইন বুলি এটা পদাৰ্থ আছে যিটো ড্ৰাগছত পৰে। বুজি পালেনে কথাটো? গতিকে ড্ৰাগছ চবেই খাই আছোঁ, কিন্তু ডক্টৰৰ প্ৰেছক্ৰাইব মতে আমি খাব লাগিব। ড্ৰাগছ মানে এইটো নহয় যে নিচা হোৱা ড্ৰাগছৰ কথা ক'ব বিচৰা নাই, কিন্তু আপুনি যদি সেইটো অতিমাত্ৰা খায় আৰু ইলিগেলি কনজিউম কৰে, তেতিয়াহ'লে সেইটো কফ চিৰাপটো ড্ৰাগছত পৰি যাব পাৰে। বুজি পালেনে কথাটো? একদম চিম্পুলকৈ মই বুজাব বিচাৰিছোঁ। গতিকে আমি ড্ৰাগছ চবেই কম বেছি পৰিমাণে চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনৰ ওপৰত বেছ কৰি আমি লওঁ, কিন্তু আমি এইটো নাজানো যে এনেকুৱা এটা মাৰাত্মক ড্ৰাগছ আছে যিখিনি আমি যদি উইদাউট প্ৰেছক্ৰিপশ্যন যদি লওঁ, বা কিছুমানটো ইলিগেল আছে, কমপ্লিট ইলিগেল, হিৰইন, মাফিন, এইবিলাকটো কথা ক'ব বিচৰা নাই। আমি যিখিনি আমি ঘৰুৱাভাৱে ইউজ কৰোঁ, যিখিনি কফ চিৰাপ, কেতিয়াবা আমি কাগজ পত্ৰ কিবা হেৰি কৰিব কাৰণে ডেণ্ড্ৰাইট কৰে নকৰে? এই যে কাৰেক্টনেছ পেন আছে দেখিছেনে? কাৰেক্টনেছ এইটো লিকুইডটো আছে দেখিছে নাই আপোনালোকে? দেখিছে? এটা যে বগা হেৰি থাকে, লিকুইড থাকে, আৰু লগতে এটা স্পীডৰ বটল থাকে। এইটো শুকাই গ'লে স্পীডটো তাত ঢালি দিয়ে। দেখিছেনে এইবিলাক? প্ৰত্যেকবিলাকেই ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰে, যিবিলাক ড্ৰাগছ আসক্ত মানুহ। গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব। ড্ৰাগছ কি বুজি পোৱাৰ আগত আপোনাৰ ঘৰৰ ওচৰত বা আপুনি নিজে তেনেকুৱা হেবিট কৰিছে নেকি? যদি কৰিছে, সেইবিলাকৰ পৰা লাহে লাহে আঁতৰি থাকিব লাগিব। ডেণ্ড্ৰাইট ইউজ কৰে, আপোনাক যদি কৈছে মই নাজানো, ডেণ্ড্ৰাইটটো ইউজ কৰে, এনেকৈ এখন ৰুমাল লয়। শিকাই দিছোঁ আপোনাক কৰিবৰ কাৰণে নহয়, আপোনালোকে যদি কাৰোবাক দেখিছে আমাক খবৰ দিবৰ কাৰণে। বুজি পাইছে? ৰুমালটো লয়, ইয়াতে ডেণ্ড্ৰাইটটো লগাই লৈ পেলাই শুঙে। অলপ পিছত দেখিব সি পূৰা নিচা হৈ গ'ল। বুজি পালেনে? এই যে ইৰেজাৰ কথা ক'লোঁ, সেই লিকুইডটো এনেকৈ ইয়াতে লগাই পেলাই শুঙে, সি ড্ৰাগছ আসক্তৰ নিচিনা হৈ গ'ল। লাহে লাহে এদিন গ'লে বেছি বাঢ়ি গৈ থাকে বেলেগ কথা, কিন্তু আৰম্ভণি তাৰ পৰা হয়। Types of searching substances, but practically it is not like that. When we visit a traditional jail, it is not according to the jail manuals. It is very dirty. So I would always tell my fellow friends, my beloved friends, that it is better to refrain from all such activity that will put you, yourself, your family, friends, and the entire society in a trap. And we have a stigmatization in our society that once you are committed for such act, the whole entire life, your family life will be spoiled. Your family name will be that once you did that, and that will remain forever. So in order to refrain from all such activity, negative impact from our society, one have to refrain from all such activity. And an experience that I gained while doing a practice, while I was practicing in the Jirpo Judiciary Court, is that a person convicted under NDPS Act of 1985, you don't get a bail. In case a person is caught with a commercial quantity which is more than 5 milligram, if he or she is caught with a possession of illicit substance or a narcotic substance or psychotropic substance, such persons are not given a bail. This is a very stringent step taken by the state government. So those are the reason why I would tell my friends and my beloved friends and the fellows
person present over here to why we should refrain from such activity. With all those points, I conclude today's speech. Thank you for giving me such opportunity. Good day. God bless you. Thank you so much. Ningarong perfect lo, nang litum handa sebel aprang siya kerupi perfect lo. Ini nilitum labang so drugs addiction na puthat. Benangar ni panitum singwai lo, NGO long pan sitame. Asa nilitum so phong da biji pu ni da sita pini bang kopai ke melo nilitum inut la penut kecilang pan apo. Na pen especially Lagohati pen rehab center amit hangmat kakuli wek Jerman NGO ko founder Rahul De. Sar penelitian si konteksi di dekat Bahoni Adorsha Higher Secondary School itu berasal dari bensin kitchen wise ini masuk program jasemet ala ke Charlie usumar depan panong si ini masuk program itu jadi pipuji ninge hangel lah hello ini susia prang sa kai daga chire mek kya kenang so that a pigere se chelang seta ke me phana pornang ko asonak taxi la heno pu jasemet la drugs ke chupen pot ong dung atu karena hok tipik lo, na pada tum ihe jom da bang komplit semua tum polis hari deng cingnang lo, lahai ke cukan apa, nasi lahai nup papot usumar pandat lela daitu la pugali, api apotum jasemet, labang so daitu si enangji, responsible si enangji, athema indu na sumu uphan ke pamisen ke indu wet pen ke uni, apa se api apo pendang lok, lapen, apa sonam taksi le tum ithek kira tum penda si konteksi. Peson si ke minang jima la bang so lama kai da ke mesen alam itum chithan pon longwer lo tangte ilitum ke mena sa kai da kengkam se Jirpo la pen la bang so environment na bang jate ilitum pawe der ke me environment le itum arong aru bolong pe dolo tangte ke Charlie anda jasemet itum RD ke chipi pon thegya pha athe lahai ke chupen ke Charlie anda kana hok ke thepik binong lo la inut pen aposi rong rup kana hok dam dukok aposi la bang so raksa Anissa pen itu mesti pahelo thelo tangte itu wrong group pen itu mah hema rit kat to ka benata kimesen ka chingpura to war sa ken kam se jo to itu labang so awareness ke pini dak pen sigi chenglo la pen lancho si claim chot bo la pugalila nile to malong ka prek a school long se ta ben nanda pu ke ching kitang da dola lang ke hang adim da dola asenile to labson resource to pen apor pa cheton se akko nile to la pini son tha program akone le claim pun to bonji আজি সজাগতা সভা আপোনালোকে কৰিছে জিৰপো এনজিঅ ফালৰ পৰা কাৰ কাৰ সহযোগত আৰু ক'ত কৰিছে বহুত ধন্যবাদ দিছে আজি আমাৰ মিডিয়া টিম বিলাক আজি ইয়াৰ লগে আহি আপোনালোকে কভাৰেজ কৰাৰ কাৰণে আৰু আজি আমি সেই প্ৰগ্ৰাম এৱাৰনেছ যিটো প্ৰগ্ৰাম লৈছিল আমি বহুত দিন পৰা এটা আমি আলোচনা হৈ আছে তাৰ পাছতে ভাল সুযোগ আকৌ আমি পালো গুৱাহাটী ৰিহেব চেণ্টাৰ নিৰ্মাণ এনজিঅ তেখেতৰ পৰা আমি যোগাযোগ কৰি আজি এই প্ৰগ্ৰামটো আমি পাতিব পাইছোঁ লগতে আমাৰ লোকেল পুলিচ ষ্টেচন আৰু আমাৰ এডভাইজৰী UDP মিলি পেলাই আজি আমাৰ ইয়াত আদৰ্শ হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি এই প্ৰগ্ৰামটো পাতিব পাইছোঁ কোন কোন আছে ইয়াত অহা গুৱাহাটীৰ পৰা আমাৰ ফাউণ্ডাৰ্ছ হিচাপে নিৰ্মাণ NGO ৰাহুল দি আছে আৰু লগতে আমাৰ লোকেল OC মিষ্টাৰ ৰাজু দুৱাৰা আছে আৰু লগতে মুখিয়াল আমাৰ ইয়াত গাঁওবুঢ়াবিলাক আছে আৰু ইয়াত ষ্টাফ যিটো আমাৰ স্পেচিয়েলি আমাৰ ইয়াত স্কুল প্ৰিন্সিপাল আতুল বৰা ছাৰ তেখেতে নিজে এই ইনিচিয়েটিভ লৈ পেলাই আজি এই প্ৰগ্ৰামটো আমি ছাকচেছ কৰিব পাৰিছোঁ থেংক ইউ